নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিৎ ডেকা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আহি থকা অসম পুলিচৰ ৰিটেন টেষ্ট আৰু এডিআৰই 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে সম্ভাৱ্য কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব, কাৰণ ইয়াতে বহুতকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন লোৱা হৈছে। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল? আপোনালোকে অপশ্যনকেইটা চাই ল'ব। প্ৰথম অপশ্যনটো আছে সুভাষ চন্দ্ৰ বসু, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি জৱাহৰলাল নেহৰু। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। অৰ্থাৎ গান্ধীজীক ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা উপাধিটো প্ৰদান কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? আপোনালোকে অপশ্যনকেইটা চাই ল'ব। জোনাকী, জনমভূমি, অৰুণোদয় আৰু প্ৰতিদিন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণোদয়। অৰ্থাৎ প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম অৰুণোদয়। নেক্সট প্ৰশ্নটো হৈছে, কাজিৰঙাক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 1983 চনত, 1985 চনত, 1987 চনত আৰু 1989 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1985। অৰ্থাৎ 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। বন্ধু বান্ধৱীসকল, নেক্সট প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক কফি উৎপাদন হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কৰ্ণাটক। অৰ্থাৎ কৰ্ণাটকত ভাৰতৰ ভিতৰতে সৰ্বাধিকভাৱে কফি উৎপাদন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে, চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে লিখিছিল? চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো লিখিছিল অপশ্যন চি মিত্ৰদেৱ মহন্তই। তো মিত্ৰদেৱ মহন্তই চিৰ চেনেহী মোৰ ভাষা জননী গীতটো লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে, অশোক চক্ৰত কিমানডাল দণ্ড আছে? এনেকুৱা ধৰণৰ প্ৰশ্ন যিহেতু অসম পুলিচৰ পৰীক্ষাত আৰু 4th গ্ৰেডৰ পৰীক্ষাত আহি থাকে, তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24ডাল। অশোক চক্ৰত কিমানডাল দণ্ড আছে? 24ডাল। বন্দে মাতৰম নামৰ গীতটো কোনে লিখিছিল? বন্দে মাতৰম নামৰ গীতটো কোনে লিখিছিল? অপশ্যনকেইটা চাই ল'ব। বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, বীৰ কমল আৰু ওপৰৰ এজনো নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বংকিম চন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম নামৰ গীতটো লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী কোন আছিল? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলাৰ নাম কি? আপোনালোকে অপশ্যনকেইটা চাই ল'ব। নলিনীৱালা দেৱী, সুচেতা কৃপলানী, আশা পূৰ্ণা দেৱী আৰু মামণি ৰয়ছম গোস্বামী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আশা পূৰ্ণা দেৱী। নেক্সট প্ৰশ্নটো হৈছে, ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দি থোৱা আছে। লীলাধৰ বৰুৱা, চন্দ্ৰধৰ বৰুৱা, কালিৰাম মেধি আৰু তৰুণৰাম ফুকন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা ব্যক্তি। অৰ্থাৎ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা ব্যক্তিজন আছিল চন্দ্ৰধৰ বৰুৱা ঘূৰণীয়া মেজমেলত। নেক্সট প্ৰশ্নটো হৈছে, হালধীয়া চৰাইয়ে বাওধান খাই কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। আপোনালোকে অপশ্যনকেইটা চাই ল'ব আৰু পাৰিলে কমেণ্ট কৰি জনাব। হালধীয়া চৰাইয়ে বাওধান খাই কোনে ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হোমেন বৰগোহাঁই। নেক্সট প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতিৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে মামণি ৰয়ছম গোস্বামী, অপশ্যন বি নলিনীৱালা দেৱী আৰু সৰোজনী নাইডু। তো এই তিনিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নলিনীৱালা দেৱী। নলিনীৱালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, জানি থ'ব। নেক্সট প্ৰশ্নটো হৈছে, দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? প্ৰথম অসমীয়া কোন আছিল দাদা চাহেব ফাল্কে বঁটা বিজয়ী? তো ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। জ্যোতিপ্ৰসাদ আগৰৱালা, নলিনীৱালা দেৱী, ভূপেন হাজৰিকা আৰু মামণি ৰয়ছম গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া ডক্টৰ ভূপেন হাজৰিকা। বন্ধু বান্ধৱীসকল, নেক্সট প্ৰশ্নটো হৈছে, কোন চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1919 চনত। নেক্সট প্ৰশ্নটো হৈছে, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যনকেইটা হৈছে অপশ্যন এ জাহাংগীৰ, অপশ্যন বি আকবৰ, অপশ্যন চি বাবৰ আৰু অপশ্যন ডি সমুদ্ৰগুপ্ত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সমুদ্ৰগুপ্ত।
অৰ্থাৎ সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা কোন ঠাইত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বোকাজান। অৰ্থাৎ বোকাজানত অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো অৱস্থিত বা তাতে আছে। নেক্সট প্ৰশ্নটো হৈছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। লাল বাহাদুৰ শাস্ত্ৰী, আনোৱাৰা টাইমুৰ, ৰাজীৱ গান্ধী আৰু ইন্দিৰা গান্ধী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট প্ৰশ্নটো হৈছে গোপীনাথ বৰদলৈক কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? 4টা অপশ্যন দিয়া আছে। 1995 চনত, 1999 চনত, 2003 চনত আৰু 1992 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1999। অৰ্থাৎ 1999 চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ অৰ্থাৎ ONGCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নতুন দিল্লী। নতুন দিল্লীত ONGCৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে পিতা পুত্ৰ উপন্যাস কোনে ৰচনা কৰিছিল? অপশ্যন দিয়া আছে হোমেন বৰগোহাঞি, লীলা গগৈ, কৃষ্ণকান্ত সন্দিকৈ আৰু অপৰূমা কলিতা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হোমেন বৰগোহাঞি। হোমেন বৰগোহাঞিয়ে পিতা পুত্ৰ নামৰ উপন্যাসখন ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো ভিটামিন পানীত দ্ৰৱীভূত হয়? অৰ্থাৎ পানীত দ্ৰৱীভূত হোৱা ভিটামিনটোৰ নাম কি? এটা 4টা অপশ্যন দিয়া আছে। অপশ্যনকেইটা চাই ল'ব। অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন বি, তাৰপিছত ভিটামিন চি আৰু ভিটামিন ডি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চি। অৰ্থাৎ পানীত দ্ৰৱীভূত হোৱা ভিটামিনটোৰ নাম কি? ভিটামিন চি। ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত? ইয়াতে 4টা অপশ্যন দিয়া আছে। হকী, ফুটবল, ক্ৰিকেট আৰু বেডমিণ্টন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফুটবল। অৰ্থাৎ ডুৰাণ্ড কাপ ফুটবল খেলৰ লগত জড়িত। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যনকেইটা হৈছে 11 এপ্ৰিল, 29 মাৰ্চ, 11 জুলাই আৰু 29 আগষ্ট। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 29 আগষ্ট। 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। কোন চনৰ পৰা বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1947 চনত, 1952 চনত, 1957 চনত আৰু 1962 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1952 চন। 1952 চনৰ পৰা বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছিল। নেক্সট প্ৰশ্নটো হৈছে দখনা পোছাক কোন জনগোষ্ঠীয়ে পৰিধান কৰে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বড়ো জনগোষ্ঠীৰ লোকে দখনা পোছাক পৰিধান কৰে। কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল? 4টা অপশ্যন দিয়া আছে। চুকাফা, গদাধৰ সিংহ, নৰনাৰায়ণ আৰু চন্দ্ৰকান্ত সিংহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গদাধৰ সিংহ। গদাধৰ সিংহই অৰ্থাৎ গদাধৰ সিংহ আছিল আহোম ৰজা। তেওঁ উমানন্দ মন্দিৰটো নিৰ্মাণ কৰাইছিল। কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল? অপশ্যন হৈছে 1921 চনত, 1932 চনত, 1943 চনত আৰু 1945 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1943 চন। 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। ৰসৰাজ বুলি কোনজনক জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। ৰঘুনাথ চৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পদ্মনাথ বৰুৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ বুলি আমি সকলোৱে জানো। নেক্সট প্ৰশ্নটো হৈছে কাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, কমলা প্ৰসাদ চলিহা আৰু ৰঘুনাথ চৌধুৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়। দূৰদৰ্শনৰ কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1982। অৰ্থাৎ 1982 চনত দূৰদৰ্শনৰ কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। বন্ধু বান্ধৱীসকল নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। বাক্সা, দক্ষিণ শালমাৰা, ধুবুৰী, হাইলাকান্দি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দক্ষিণ শালমাৰা।
অৰ্থাৎ সাউথ সালমাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়। নেক্সট প্ৰশ্নটো হৈছে শ্বিলঙৰ পৰা দিছপুৰলৈ অসমৰ ৰাজধানী কোনজন মুখ্যমন্ত্ৰীৰ দিনত অনা হৈছিল? ইয়াতে চাৰিজন মুখ্যমন্ত্ৰীৰ নাম দিয়া আছে গোপীনাথ বৰদলৈ, গোলাপ বৰবৰা, শৰৎচন্দ্ৰ সিংহ আৰু হিতেশ্বৰ শইকীয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৰৎচন্দ্ৰ সিংহ। অৰ্থাৎ শৰৎচন্দ্ৰ সিংহৰ দিনত অৰ্থাৎ শৰৎচন্দ্ৰ সিংহৰ মুখ্যমন্ত্ৰীৰ কালত শ্বিলঙৰ পৰা দিছপুৰলৈ অসমৰ ৰাজধানী অনা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি কোনে প্ৰদান কৰিছিল? অৰ্থাৎ লোকপ্ৰিয় বুলি কাক জানো আমি? লোকপ্ৰিয় বুলি গোপীনাথ বৰদলৈক জানো। এতিয়া লোকপ্ৰিয় উপাধিটো গোপীনাথ বৰদলৈক কোনে প্ৰদান কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, জয়ৰাম দাস, মহাত্মা গান্ধী আৰু লক্ষ্মীনাথ বেজবৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়ৰাম দাস। জয়ৰাম দাসে লোকপ্ৰিয় উপাধিটো গোপীনাথ বৰদলৈক প্ৰদান কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে গংগা, গোদাবৰী, কাবেৰী আৰু ব্ৰহ্মপুত্ৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ব্ৰহ্মপুত্ৰ। অৰ্থাৎ ব্ৰহ্মপুত্ৰক ৰঙা নদী বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে কোনখন চহৰক উত্তৰ পূবৰ দুৱাৰদলি বুলি কোৱা হয়? উত্তৰ পূবৰ দুৱাৰদলি বুলি কোনখন চহৰক কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে ছিকিম, গুৱাহাটী, শ্বিলং আৰু কোহিমা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। গুৱাহাটীক উত্তৰ পূবৰ দুৱাৰদলি বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? আহোমসকলৰ প্ৰথম ৰজা কোন আছিল আমি সকলোৱে জানো, কাৰণ অসমৰ ইতিহাস আমি সকলোৱে পঢ়িছোঁ। কাৰণ অসম পুলিচৰে হওক বা এডিআৰই 4th গ্ৰেডৰ পৰীক্ষা দিবলৈ হ'লে আমি প্ৰথমতে অসমৰ ইতিহাসটো জনা উচিত। তো আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? পাৰিলে কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকাফা। আহোমসকলৰ প্ৰথম ৰজা আছিল চুকাফা। নেক্সট প্ৰশ্নটো হৈছে আহোমসকলে প্ৰথম ৰাজধানী ক'ত পাতিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে গড়গাঁও, নামৰূপ, চৰাইদেউ আৰু যোৰহাট। আহোমসকলৰ প্ৰথম ৰাজধানী আছিল অপশ্যন চি চৰাইদেউ। চৰাইদেউ আছিল আহোমসকলৰ প্ৰথম ৰাজধানী। নেক্সট প্ৰশ্নটো হৈছে বিশ্ব ডাক দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 9 অক্টোবৰ। অৰ্থাৎ 9 অক্টোবৰ তাৰিখে বিশ্ব ডাক দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে ভাৰতত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 43টা। ভাৰতত এতিয়ালৈকে বৰ্তমান 43টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। নেক্সট প্ৰশ্নটো হৈছে মেডাম মেফি কেতিয়া পালন কৰা হয়? মেডাম মেফি পালন কৰা হয় 31 জানুৱাৰী তাৰিখে। 31 জানুৱাৰী তাৰিখে মেডাম মেফি পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে লাচিত দিৱস কেতিয়া পালন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 24 নৱেম্বৰ। 24 নৱেম্বৰত লাচিত দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে আলি আই লৃগাং উৎসৱ কেতিয়া উদযাপন কৰা হয়? ইয়াতে অপশ্যন দিয়া আছে ফাগুন মাহৰ প্ৰথমটো ৰবিবাৰ, ফাগুন মাহৰ প্ৰথম দিনটোতেই আৰু ফাগুন মাহৰ প্ৰথম বুধবাৰে আৰু ফাগুন মাহৰ প্ৰথম সোমবাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ উদযাপন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা আটাইতকৈ সৰু কিতাপখনৰ নাম কি? যদি জানে কমেণ্ট কৰি জনাব। অপশ্যন কেইটা কৈ দিছোঁ নামঘোষা, কীৰ্তন, ভাগৱত আৰু গুণমালা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুণমালা। শংকৰদেৱে ৰচনা কৰা আটাইতকৈ সৰু কিতাপখনৰ নাম হৈছে গুণমালা। নেক্সট প্ৰশ্নটো হৈছে শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰায় 240টা। শংকৰদেৱে প্ৰায় 240টা বৰগীত ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াত আমি সকলোৱে জানো মাধৱদেৱৰ জন্ম হৈছিল অপশ্যন বি লেটেকু পুখুৰীত। মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰীত। নেক্সট প্ৰশ্নটো হৈছে মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম ৰচনা কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন কেইটা হৈছে গুণমালা, দশম, ভাগৱত আৰু নামঘোষা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নামঘোষা। নামঘোষা হৈছে মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম ৰচনা। নেক্সট প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে 1911 চনত, 1917 চনত, 1921 চনত, 1925 চনত।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1917 চনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল। অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন কোনখন ঠাইত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, গোৱালপাৰা, কামৰূপ, যোৰহাট আৰু তেজপুৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোৱালপাৰা। অৰ্থাৎ গোৱালপাৰাত অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়পুৰ। অৰ্থাৎ জয়পুৰক ভাৰতৰ পিংক চিটি বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? প্ৰথম অসমীয়া ৰাজ্যপাল আছিল, ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আৰু এছ.কে. সিং। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিল প্ৰথম অসমীয়া ৰাজ্যপাল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি প্ৰায় 50টাতকৈ অধিক কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে বা প্ৰশ্নকেইটা ইম্পৰ্টেণ্ট বুলি ভাবে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।